আজি হৈছে 5 ছেপ্টেম্বৰ আৰু আজি হৈছে শিক্ষক দিৱস। মই পঢ়ি অহা স্কুল, কলেজ, LP স্কুল সকলো শিক্ষাগুৰু মোৰ ফালৰ পৰা শিক্ষক দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজি মই যাম বিজয়নগৰ, এতিয়া যাব ওলাইছোঁ। বহুত কাম আছে, ঘড়ী ঠিক কৰিব লাগে, দুটা বেগ, এটা চেন লগাব লাগে আৰু এটা বক্স ল'ব লাগে। কিন্তু বক্স চাওঁ লওঁ নাই, ভাল কৰোঁ। বেগত লৈ লৈছোঁ, অলপ বেয়া হৈছে বক্সটো কম্পিউটাৰৰ কাৰণে। চাই লওঁ কি কৰোঁ, যদি ভাল নহয় এটা নতুন লৈ ল'ম, নহ'লে এইটো ঠিক কৰিম বলক। আৰু আমাৰ চেনেলটো যদি নতুন কোনোবাই চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব। আৰু আমাৰ আগতে যোনবিলাক আছে ফেমিলিত, সেইবিলাকে ভিডিঅ'টো চাই লাইক কৰি দিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি মোৰ লগত আছে হীৰক। এইটো হৈছে হীৰক আৰু মই যাম বিজয়নগৰ। এইটো আমি দুয়োটাই যাম। বলক চাই থাকক আপোনালোকে। আহি পালোঁ মোবাইল ৰিপেয়াৰিঙৰ দোকান। এইখন মোৰ লগৰ দোকান, জয়ন্ত আছে না? ঠিক হ'ব না বক্সটো? হ'ব, ঠিক কৰি আছে জয়ন্ত মোৰ বক্সটো। বক্স মোবাইল চব ঠিক কৰি ইয়াতে। আপোনালোকে যদি আহে কেতিয়াবা আহিব পাৰিব মোবাইল চোবাইল বেয়া হ'লে। এইযোৰ হৈছে মোৰ বক্সযোৰ, কিন্তু ঠিক নহ'ল বক্সযোৰ। এইযোৰ নতুন ল'ব লাগিব। কিবা বোলে বেয়া হৈছে, আহিছে গৈছে নে কি গৈছে নাজানো, কিন্তু জয়ন্তই ক'লে ভাল নহয়। সেইকাৰণে এইযোৰ নতুন ল'ব লাগিব। আজি নলওঁ, আজি ইয়াৰ পৰা যাওঁ, ঘড়ী ভাল কৰোঁ আৰু বেগটো ভাল কৰোঁ। বলক বলক। কোনটো লৈকে যাম তো? আমাৰ চব কাম হৈ গ'ল। বহুত গৰম দিছে আজি, পানী খালে অলপ ঠাণ্ডা পানী। আমাৰ চব কাম হৈ গ'ল। ঘৰত যাই আছোঁ। ভাত চাত খাই লগ পাইছোঁ আপোনালোকক। বহুত ৰ'দ দিছে আজি, সেইকাৰণে এতিয়া নলাওঁ আৰু ঘৰত যাম। ভাত চাত খাই লগ পাইছোঁ, পানী খাই লওঁ, গৰম। এতিয়ালৈ বাই বাই, লগ পাইছোঁ। ভাত চাত খাই লৈ ফুৰিব যাম, আপোনালোকক দেখাই আছোঁ। আমি ভাত পানী খাই আহিলোঁ, অলপ ফুৰি আহোঁ। গাঁৱৰ পৰা ধুই আহিলোঁ, অলপ এনেই আপোনালোকক দেখাওঁ গাঁওখন আমাৰ। এনেই ওচৰতে ফুৰি আহিম, বলক। ৰেল লাইনৰ চাইডে চাইডে যাই আছোঁ। আমি এতিয়া যাম তিনিআলি ৰেল ষ্টেচন। কিন্তু ষ্টেচনটো মিৰ্জা হয়, কিন্তু আছে তিনিআলিত। Harus satu lagi ya kan?
এইটো হৈছে মিৰ্জাৰ ৰেল ষ্টেচন। আমি এতিয়া যাই আছোঁ বৰ্তমান তিনিআলি। আমি ৰেল লাইনৰ কাষেৰে আহিছোঁ। এইটো মিৰ্জাৰ ষ্টেচন, ৰেল ষ্টেচন। এইটো সৰু ষ্টেচন। বেয়া নাপাব গাইজ, আন্ধাৰ হৈ গ'ল। এই অলপ প্ৰব্লেম হ'ল, আমাৰ প্ৰব্লেম হোৱাৰ কাৰণে দেৰি হৈ গ'ল এঠাইত আহি থাকোঁতে। তাৰপিছত তাৰ কাৰণে ভিডিঅ' কৰিব নোৱাৰিলোঁ। এতিয়া আন্ধাৰে হৈ গ'ল, আপোনাৰ তিনিআলিখন দেখাব নোৱাৰিলোঁ ভালকৈ। যাই আছিলোঁ, যাই থাকোঁতে কিবা এটা প্ৰব্লেম হৈ গ'ল তাতে, তাৰ কাৰণে ভিডিঅ' কৰিব নোৱাৰিলোঁ। তো ভিডিঅ'টো আজি ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো আজিলৈ বাই বাই। ইয়াতে নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাই আছোঁ। তো বাই বাই।